হেল্ল' গুড ইভিনিং। এটা বিশেষ বস্তু আজি আমাৰ ঘৰলৈ অনা হৈছে। এইখন গেট। কি কৰিছা বেটা? কাম কৰিছা? মামৰ গুচাইছা? হা? কালাৰ কৰিবা নাই তুমি? কৰিবা? ভাল লাগিছেনে ডিজাইনটো তোমাৰ? হা? ভাল লাগিছে? গেট এখন বনাবলৈ দি থোৱা আছিলে, আজি অনা হৈছে। আনি দুইটা মামৰ গুচোৱাত আৰম্ভ কৰি দিছে। সেইটো ফুলটো কি হয় বাৰু? লক। তোমাক কি কাম কৰি ভাগৰ লাগি গ'ল নি? ৰখি দিলা? হা? ভাগৰ লাগিলে? অঁ, গেটখন আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। সেইবিলাক থাকিয়ে গৈছে। এনেকৈ ল, সেই আছা জোৰকৈ লগাবি। তই এনেকৈ ধৰিলে নহ'ব নহয়। এনেকৈ ধৰিব। অঁ, ভালকৈ ধৰা, কৰি চোৱা, তেতিয়া শিকিবা। এইটো কি বুলি ভাবিছা তুমি? কালাৰ নে কি? নে প্ৰাইমাৰ মাৰিছা নে কালাৰ মাৰিছা? এইটো প্ৰাইমাৰ বুলি কয়। জোৰকৈ হৈছিলে, এইকেইটা তলতে গুচি যায়। একো নহয়, ছাইডত গ'লে একো নহয়। আৰু কালাৰ বেলেগ দিব লাগিব ইয়াৰ ওপৰত। এইটো প্ৰাইমাৰহে। এইখন হৈছে মোৰ পুৰণা গেট। কাঠৰ, বাঁহৰ আছিলে। এতিয়া ইয়াতে সেই গেটখন লগোৱা হ'ব। ভিডিঅ'টো ইমানেই। বাই বাই।